আবেলি শুই উঠিয়ে মামাৰ অকল ফুৰিব যোৱা ধান্দা দেখিছেনে মুখখন কিমান খং উঠিছে মই ফুৰিব নিনিয়াৰ বাবে এতিয়া ফুৰিব যাব ওলাইছে দুইটাই যিহেতু তাই ৰাস্তাতে খোজকাঢ়ে আৰু ৰাস্তাতে খেলি ভাল পায় সেইবাবে জোতাযোৰ পিন্ধাই দিছোঁ আৰু ইয়াত ওলালে যাবলৈ ৰেডি হৈ গ'ল মোৰ আঙুলিটোত ধৰিয়ে ৰাস্তালৈ বুলি ওলাইছে আৰু ইয়াৰ আমাৰ আবেলিৰ ভ্ৰমণ চুৰ হৈ গ'ল কিমান যে ভাল পায় বাহিৰত উলিয়াই লৈ গ'লে একো নেলাগে আৰু চোকা ৰ'দ আৰু এইজনী পুৰা একদম গেটৰ সন্মুখত এনেদৰে ইহঁতৰো এজনী সৰু ছোৱালী আছে যে সেইকাৰণে তাইক মাতি আছে বাবু আমি ভৌ চাব যাওঁ ভৌ চোকা ৰ'দত আমি ওলাইছোঁ দুইজনী এইজনী পিছে পিছে ইমানে দুষ্ট মাটিত বহি লৈছে ৰাস্তাতে টানিও আনিব নোৱাৰি সেইকাৰণে কলাত উঠাই লৈছে একদম চাওঁ আবেলি শুব নিদিয়ে কুকুৰ বিচাৰি গৰু বিচাৰি আমি হাহাকাৰ বাবু চা ইমান দুষ্ট এতিয়া আৰু বাহিৰত নাযাওঁ বাৰান্দাতে গেটখন লগাই অকণমান খেলিব দিওঁ মামা নামাচোন ইয়াতে খেল এতিয়া ইয়াতে খেল গেটখন দে এনেকৈ গেটখন দিয়া বন্ধ কৰি দিয়া গেটখন বন্ধ কৰি দিয়া এইখন চা এইফালে পিছফালে যিহেতু নামি যাব পাৰে তাই মাটিত মই এইখিনিত বহি লৈছোঁ আৰু তাক সেই পিনে খেলিব দিছোঁ মামা ডিউটি ক'ত আৰু বহিব দিব মই তাত অকণমান বহিলোঁ আৰু এইজনী ইয়াত কি কাণ্ড কৰিলে চুচু কৰি ঘৰ মচিছে সলাই চফা কৰি মেলি দিওঁ আজি ব্লগটো ইমানতে শেষ কৰিছোঁ বাই মামা বাই দিয়া বাই টাটা বাই